কাৰোবাক লাগিলে কণ্টেক্ট কৰিব। এখনত 20 টকা। টোটেল কষ্টটো ইমান হ'ল। নমস্কাৰ, কি খবৰ? আজি আকৌ ৰাতিপুৱাই ওলাই দিলোঁ দেই। ৰাতিপুৱাই আকৌ আজি বাইকখন বোলো ছাৰ্ভিচিং দি আনোগৈ আৰু নাম্বাৰ প্লেটটো লগাই আনোগৈ। তো মই আৰু আমাৰ ছাৰ গৈ আছোঁ। তো এতিয়া আকৌ আমি ডিপুত তেল চেল ভৰাই লৈছোঁ আকৌ দেই। বেছি তেল ভৰা নাই, অকণমান ভৰাইছোঁ। বান্দৰদেৱাত ভৰাই ল'ম আকৌ, তাত তেলৰ বহুত কম দাম, তাত ভৰালে লাভ আকৌ। তো ছাৰ্ভিচিং কৰা আপোনালোকক ভিডিঅ'টো দিম, ভিডিঅ'টো চাব অলপ, কি ছাৰ্ভিচিং হয়, কিমান কি হয়, ভিডিঅ'টো চাব আকৌ দেই। তেতিয়া গম পাব আকৌ, যদি KTM কিনিম বুলি ভাবি আছে, কিমান খৰচ হয়, কি চেঞ্জ হয়। ফাৰ্ষ্ট ছাৰ্ভিচিং ন, তো নাম্বাৰ চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বহুত দূৰ আহি দিলোঁ আকৌ দেই, মানে প্ৰায় 80 কিলোমিটাৰ মানে আহিলোঁ। গা চা বিষালে, এতিয়া লগৰটোক চলাব দিওঁ, মই অকণ বহোঁ আৰু দেই। অকণমান ৰখিলোঁ, চিপছ খালোঁ। তো এয়া লগৰটো, ই চলাব এতিয়া, মই এতিয়া ধুনীয়াকৈ বহিম আকৌ। ভিডিঅ'টো চাই থাকিব, ডাইৰেক্ট তেতিয়া ডিলাৰতে লগ পাম আৰু দেই। ডিলাৰ পালোঁহি আকৌ দেই, ডিলাৰ পালোঁহি এতিয়া। ডিলাৰত এতিয়াতো বহুত বাইক আছে, মই শুনোতেতো ওপৰত বাইকে নাছিলে, এতিয়াতো ফুল বাইক আছে চবৰে। ইয়াত আহি পাই গ'লোঁ, গাড়ীৰ ভিতৰত ভৰাই দিলে আৰু এয়া নাম্বাৰ প্লেট আহি গৈছে। ইয়াৰ KTM লখিমপুৰ লিখা আছে, উইথ কণ্টেক্ট নাম্বাৰ। এইবোৰ চব গাইড কৰি দিম আৰু। চ' ভিডিঅ'টো চাই থকাৰ কাৰণে থেংক ইউ, লাষ্টলৈকে চাব দেই। বহুত গাড়ী পৰি আছে ইয়াত, কাৰোবাক লাগিলে কণ্টেক্ট কৰিব। এখনত 20 টকা। চাদা খাবা নেকি? এই গম নাপায় নহয় ফলোৱাৰ্ছে তুমি খোৱা বুলি। মই চাদা নাখাওঁ দেই। এইটো বডি স্প্ৰে এটা লৈ আনিছে, বাইকখন ভালকৈ গোন্ধাব লাগিব ন। আৰু ইয়াতে মালাডালত মানে বডি স্প্ৰেটো মাৰি দিব আৰু, চ' তেতিয়া স্মেলটো ভাল আহিব। চ' এতিয়া মানে এই ধাৰা তেলটো উলিয়াই দিব আৰু, এই পুৰণা হৈ গ'ল নহয়, চেঞ্জ কৰিবলৈ হৈ গ'ল। এতিয়া আকৌ নতুন 2 লিটাৰমান ধাৰা সোমাব। ধাৰা দাম বহুত আজিকালি গাইছ, 1 লিটাৰ কিমান? বহুত দাম আজিকালি। অলপ কিবা এটা খাই আহোঁগৈ ন। আপোনালোকে খালে নাই বা জনাবচোন, কমেণ্ট কৰি থাকিব। ভিডিঅ'টো যিমান চাই আছে কমেণ্টেই মাৰি কৰি থাককচোন। এইপিনে মানে চাইনা ফালে অলপ বেলেগ, মানে সেইপিনে পূৰা ৰ'দ দি আছে, আৰু আমাৰ এইপিনে জাপানৰ ফালে এইকেইদিন বৰষুণ। আজি বতৰটো অলপ ভাল বাৰু। ধাৰাটো গাইছ বহুত লেতেৰা হৈ গৈছে, চাওক পূৰা গোটেই ব্লেক হৈ গ'ল। এতিয়া পিয়'ৰ মাল ভৰা। ID কাৰ্ডখন ডিঙিত ওলোমাই দিলোঁ, আগফালেও আৰু পিছফালে। এতিয়া পুলিচৰ ফালে কেছ নাই আৰু।
মানে মবিল ফিল্টাৰটো চেঞ্জ কৰা হৈ গ'ল, চেঞ্জ কৰিছে। মানে কি প্ৰত্যেকটো ছাৰ্ভিচিঙতে ইঞ্জিন অইল চেঞ্জ হ'লে মবিল ফিল্টাৰটো চেঞ্জ হয়। চ' ময়ো মবিল ফিল্টাৰটো চেঞ্জ কৰি দিলোঁ। আৰু কি কৰোঁ চাই থাকক, দেখাই গৈ থাকিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। যদি গোটেই ডিটেইলছটো পাব আছে ফাষ্ট ছাৰ্ভিচিঙৰ কষ্ট কিমান আৰু ফাষ্ট ছাৰ্ভিচিঙত কি হয়, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ছাৰ্ভিচিং কমপ্লিট হৈ গ'ল। কি চেঞ্জ হ'ল সেইটো আপোনালোকক কৈ আছোঁ। ৰখি মেলি ইয়াত মানে গান চান বাজি আছে ন, ত' পূৰা হুলস্থুল হৈ আছে। আপোনালোকক বাহিৰত গৈ আছোঁ কি চেঞ্জ হ'ল, ত' ভিডিঅ'টো চাই থাকক। KTM ল'লেতো খৰচ বহুতেই হয় জানেই। মোৰ এতিয়া ফাষ্ট ছাৰ্ভিচিঙৰ কষ্টটো টোটেল কষ্ট হ'ল মোৰ 1830 ৰুপিজ। আৰু মই নাম্বাৰ প্লেটত যিহেতু এই কভাৰটো লগাইছোঁ ন, নাম্বাৰ প্লেটৰ এই কভাৰটোৰ দাম হৈছে 250। চ' কি চেঞ্জ কৰিলোঁ আপোনালোকে এইটো চাই লওক। ইঞ্জিন অইল চেঞ্জ কৰিলোঁ, তাৰপিছতে ফিল্টাৰ চেঞ্জ কৰিলোঁ। ইঞ্জিন অইলটো কি ধাৰা দিছে? ধাৰা ভৰাই দিছে। চেইন লিউব হৈছে, ইঞ্জিন অইল, ফিল্টাৰ, এইকেইটা হৈছে টোটেল কষ্টটো। এইটো চাই লওক আপোনালোকে, স্কিপ কৰি চাই ল'ব পাৰে ভিডিঅ'টো প'জ কৰি। যদি চাব বিচাৰে কি চেঞ্জ হৈছে চাই লওক। টোটেল কষ্টটো ইমান হ'ল। খৰচ বহুত হয় জানেই, KTM ল'লে এইখনে তেলো বহুত খায়, খৰচো বহুত আৰু কি ক'ব আৰু। এতিয়াতো হাতী কিনিলে পুহিবতো লাগিবই। এতিয়া তেনেকৈ পুহি আছোঁ আৰু নিজৰতো ইনকাম একোৱেই নাই, ঘৰৰ পইচাতে চলি আছোঁ। কি ক'ব আৰু, বহুত পইচা খৰচ কৰি পাইছোঁ, বহুত পইচা। পুলিচে ধৰিছিলে, মানে ডকুমেণ্ট চব দেখালোঁ। চ' এইটো পুলিচে ধৰিছিলে, পইচাৰ ডকুমেণ্ট চব দেখালোঁ, চব ক্লিয়াৰ আছে। নতুন বাইক ন, ত' RC টো অহা নাছিলে। ছাৰ ইউটিউবত ভিডিঅ' দিব নাম, হয় ছাৰ। চ' গাইজ ঘৰ পালোহি এতিয়া। মানে কি ক'ব আৰু, ফাষ্ট ছাৰ্ভিচিঙত কি হ'ল এইটো আপোনালোকক এতিয়া দেখাই আছোঁ। মই ভালকৈ কৈ আছোঁ। মানে ফাষ্ট ছাৰ্ভিচিঙত প্ৰথমতে চেঞ্জ হ'ল ইঞ্জিন অইলটো চেঞ্জ হ'ল, তাৰপিছতে চেঞ্জ হ'ল তোমাৰ মবিল ফিল্টাৰ, ইঞ্জিন অইল, তাৰপিছতে বাকী চেইন লিউব কৰি দিলে। বাকী একো চেঞ্জে হোৱা নাই। ইঞ্জিন অইল, মবিল ফিল্টাৰে চেঞ্জ হৈছে, বাকী একো চেঞ্জ হোৱা নাই। আৰু মানে মই এইটো চেঞ্জ কৰিলোঁ কাৰণ এইটো মানে গ্ৰিপটো নোহোৱা হৈ গৈছিলে। চ' গ্লাছখন ঢিলা হৈ যায়, মই এইটো চেঞ্জ কৰি দিলোঁ। মানে ইমানখিনি আছিল। টোটেল কষ্টটো মই আপোনালোকক দেখাইছিলোঁৱেই। মানে মোৰ চব কৰি মেলি 25 মান গ'ল চাগে। মানে মই যিহেতু এইটো চেঞ্জ কৰিলোঁ আৰু নাম্বাৰ প্লেটৰ এই কভাৰটো লগালোঁ, কভাৰটোত ল'লে 250 আৰু এইটোত ল'লে 150। তো এনেকৈ কৰিয়ে মোৰ হ'ল 25 মান গ'ল। মানে নাম্বাৰ প্লেট লগোৱা হৈ ল'লে 100 দাদাটোৱে। তো ৰেচপন্স এইটো ফ্ৰীকৈ কৰি দিয়া নাই আৰু কি কৰিব। তো এতিয়া পইচা খুজিছে, দিবতো লাগিবই। মানে সেইটো KTM নিজে ভাবিব লাগে আৰু, সেইটো আমি কৈতো একো লাভ নাই ন, KTM নিজে ভাবিব লাগে। চ' ইমানটোৱে আৰু, টোটেল 25 মান হ'ল। এনেই আপোনালোকে যদি এইবিলাক নকৰোঁ বুলি ভাবে, তেনেহ'লে আপোনালোকৰ 1830 ৰুপিছত হৈ যাব ফাষ্ট ছাৰ্ভিচিং। একো কৰাই নাযায়, অকল ইঞ্জিন অইলটোতে দাম আছে। তো ইমানটোৱে আছিলে ভিডিঅ'টো। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম দেই। তেতিয়ালৈকে বাই বাই। আজি অকণমান বেলেগ ষ্টাইলৰ ভিডিঅ'টো হৈছে নেকি, কমেণ্ট এটা কৰিবচোন।